हाय फ्रेंड्स फैशन और सिलाइले आपनानुक সকলোকে স্বাগতম জনাইছো আজি মই বনাবলৈ লৈছো এলবো লেংথ স্লিভ বডিৰ ওপৰত মেজাৰমেন্ট লোৱাৰ পৰা কাটিং কৰা লৈকে আৰু তাৰ পিছত আপোনালোকে কি ধৰণে সিলাই কৰিব এই সকলো কেইটা স্টেপ মই ভালদৰে ডিটেইলছত বুজাই দিছো যদি যাতে আপোনালোকে যিকোনো সাইজৰ এলবো লেংথ স্লিভ কাটিং ষ্টিচিং ইজিলি কৰিব পাৰে তেনেহলে দেৰি নকৰো আহক ভিডিও স্টাৰ্ট কৰো মোৰ ভিডিওবোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু কমেন্টতো জনাব আৰু এতিয়ালৈ যদি মোৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু যিসকলে অলৰেডি মোৰ চেনেলত সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছো তেনেহলে আহক ভিডিও স্টাৰ্ট কৰো ইয়াতে আমাক তিনিটা জুখে লাগিব এটা হৈছে স্লিভ লেংথ তাৰ পিছত আৰ্ম ৰাউণ্ড আৰু বাইচেপ ৰাউণ্ড আজি যেহেতু আমি এলবো লেংথ স্লিভ বনাম গটিকে আমি হাতখন ফোল্ড কৰি ল'ব লাগিব আৰু কান্ধৰ পৰা জলৈকে আমাৰ ফোল্ড হৈ আছে তালৈকে জুখটো ল'ব লাগিব তাতকে তলত আমি জুখটো ল'ব নালাগে আৰু এয়া হৈ গ'ল আমাৰ স্লিভ দীঘল কিমান হ'ব তাৰে জুখ এতিয়া হক নেক্সট জুখটো লওঁ বহুতৰে এটা প্ৰবলেম হয় হাতখনৰ এই আৰ্ম ৰাউণ্ডটো জুখুতে টাইট হৈ যায় এয়া এই কাৰণে হয় যে হাতখন আমি যেতিয়া জুখটো লোৱা হয় তেতিয়া ফোল্ড কৰি হাতখনৰ জুখটো ল'ব লাগে তেতিয়া আমাৰ আৰ্ম ৰাউণ্ডটো টান নহয় আৰু একেবাৰে পাৰফেক্ট ফিটিংত হ'ব আৰু এতিয়া লাষ্ট জুখটো ল'ব লাগিব হেয়া হৈছে বাইচেপ ৰাউণ্ড আৰু তাৰ বাবে হাতখন এই ধৰণে দাঙি ধৰিব লাগিব আৰু হাতৰ যিটো সকলোতকৈ ওখ অংশ হেয়াই আমাৰ বাইচেপ ৰাউণ্ডৰ জুখটো তাতেই ল'ব লাগিব আৰু মই এই ভিডিওত আপোনালোকক দেখুৱাই দিছো ইয়াতে কাপোৰটো 4 জাপ দিব লাগিব আৰু এইটো সাইডে হল বন্ধ সাইড আৰু এইটো সাইড আমাৰ খোলা সাইড থাকিব প্ৰথমতে আমি বাইচেপ ৰাউণ্ডৰ জুখটো ল'ব লাগিব বাইচেপ ৰাউণ্ডৰ আধা কৰিব লাগিব আৰু তাৰ লগত আধা ইঞ্চি জুখ দিব লাগিব আৰু তাৰ পিছত আৰু আমি 1.5 ইঞ্চি সিলাই মাৰ্জিন ৰাখিব লাগিব এইটো জুখত কাপোৰখিনি লোৱাৰ পিছত আমি বাকিখিনি কাপোৰ কেঁচি দি এই ধৰণে কাটি দিব লাগিব আৰু এয়া আমাৰ স্লিভৰ কাপোৰখিনি ওলাই গৈছে আৰু এইটো সাইড আমাৰ খোলা সাইড আৰু এতিয়া বন্ধ সাইডৰ পৰা আমি জুখটো ল'ব লাগিব আৰু ইয়াতে বাইচেপ ৰাউণ্ড আমাৰ আছিল 13 ইঞ্চি তাৰে আধা 6.5 ইঞ্চি আৰু তাৰ লগত আধা ইঞ্চি জুখ দিছো টোটাল ইয়াতে 7 ইঞ্চি ৰাখিছো আৰু 1.5 ইঞ্চি বা 2 ইঞ্চি আমি সিলাই মাৰ্জিন ৰাখিব লাগিব আৰু যেটো আমি 7 ইঞ্চিত দাগ দিছিলো হে 7 ইঞ্চিত মাৰ্ক কৰাৰ পৰা আমি এই ধৰণে আঁচ এডাল টানি লৈছো ইয়াতে মোৰ ওলাইছে 7 ইঞ্চি আৰু তাৰ লগত 1.25 ইঞ্চি যোগ কৰি দিছো আপোনালোকৰ যিমান ওলাই তাৰ লগত 1.25 ইঞ্চি যোগ কৰি দিব ইয়াতে 8.25 ইঞ্চি হৈছে এতিয়া ভিডিওত দেখুৱা ধৰণে মেজাৰিং ফিটাডাল এইটো কোণাত এই ধৰণে ধৰি ল'ব আৰু তাৰ পিছত যেটো আমাৰ 8.25 ইঞ্চি যত আহে তাতে এটা মাৰ্ক কৰি দিব এয়া দেখিছে ইয়াতে আহিছে গটিকে মই ইয়াতে এটা মাৰ্ক কৰি দিছো আপোনালোকৰ যত হয় হেমতে এইটো মিলাই ল'ব ইয়াতে আমাৰ আৰু এটা জুখ দেখুৱাই দিছো এইটো হৈছে আমাৰ কেপ হাইট ইয়াতে মোৰ ওলাইছে 4.5 ইঞ্চি আপোনালোকৰ বেলেগো ওলাব পাৰে আৰু এতিয়া আমি 0.75 ইঞ্চিত ওপৰত মাৰ্ক কৰি দিব লাগিব 0.75 ইঞ্চি হৈছে 1 ইঞ্চিতকৈ 0.25 ইঞ্চি কম আৰু যত আমি 0.75 ইঞ্চিত মাৰ্ক কৰিছো তাৰ পৰা আমি 8.25 ইঞ্চিত যত তলত মাৰ্ক কৰিছো হেতুৰ পৰা এই ধৰণে বেকাকে আঁচ এডাল টানি লৈছো এতিয়া বেকাকে টানা আঁচডালৰ সেন্টাৰ পইণ্টটো উলিয়াই ল'ব লাগিব আৰু এই ধৰণে ফিটাডাল দুই ভাঁজ দি লৈছো আৰু আমাৰ সেন্টাৰ পইণ্টটো ওলাই আহিছে আৰু তাৰ পইণ্টৰ পৰা আৰু আমি বাহিৰৰ ফালে আধা ইঞ্চিত এটা মাৰ্ক কৰিছো এই ধৰণে কৰিলে যিসকলে শেপ দিব অসুবিধা পায় তেওঁলোকেও ধুনীয়াকৈ শেপ দিব পাৰিব এতিয়া প্ৰথমতে আমি বেক সাইডৰ শেপটো দি লৈছো আৰু হাতেদি দিব অসুবিধা পালে এই ধৰণে আৰ্মহোল শেপাৰৰ সহায়তো দিব পাৰে আৰ্মহোল শেপাৰ যিকোনো সিলাই বস্তু কিনিব পৰা দোকানত পাই যাব এতিয়া হক আমি ফ্ৰন্ট সাইডৰ পাৰ্টটো শেপ দিও আৰু তাৰ বাবে আমি যেটো সেন্টাৰ পইণ্ট থৈছো সেই সেন্টাৰ পইণ্টৰ পৰা তলৰ ফালৰ মাজৰ পইণ্টটো উলিয়াই লৈছো আৰু ওপৰৰ ফালেও সেই ধৰণে সেন্টাৰ পইণ্টৰ পৰা ওপৰখিনিৰ মাজৰ পইণ্টটো উলিয়াই লৈছো
আৰু এই দুইটা পইণ্ট আমাৰ ৰেডি হৈ গ'ল এতিয়া 0.25 ইঞ্চি 0.25 ইঞ্চি হৈছে আধা ইঞ্চিৰ আধা 0.25 ইঞ্চি ওপৰৰ ফালে আৰু তলৰ ফালেও 0.25 ইঞ্চি তলৰ ফালে এই ধৰণে ভিডিঅ' দেখুৱাৰ ধৰণে মাৰ্ক কৰি দিব লাগিব আৰু তাৰ পিছত আমাৰ ফ্ৰণ্ট সাইডৰ শেপটো দি দিব লাগিব এতিয়া এই ধৰণে আমি ফ্ৰণ্ট সাইডৰ শেপটো দি দিছো আৰু এই ধৰণে আৰ্মহোল শেপাৰৰ সহায়তো শেপটো দি দিব পাৰে আৰু এয়া আমাৰ ব্লু কালাৰৰ যেটো দিছো হেতু আমাৰ বেক সাইড আৰু ৰঙাই দি টানাডাল আমাৰ হৈছে ফ্ৰণ্ট সাইডৰ শেপ আৰু এতিয়া ইয়াৰ পৰা 2 ইঞ্চিত আৰু এটা মাৰ্ক কৰি লৈছো আৰু তাৰ পিছত সেই 2 ইঞ্চিত মাৰ্ক কৰাৰ পৰা আধা ইঞ্চি ভিতৰ ফালে আৰু এটা মাৰ্ক কৰি দি দিছো আৰু এই আধা ইঞ্চি পইণ্টৰ পৰা আমি মেজাৰিং ফিটাই দি জুখি দেখুৱাইছো এয়া দেখিছে বাইসেপ ৰাউন্ড আমাৰ যিমান আধা ওলাইছে হেয়া ইয়াটো ওলাইছে 6.5 আৰু ইয়াতে সিলাই মাৰ্জিনৰ কাৰণে আধা ইঞ্চি ৰাখিছো আৰু আধা ইঞ্চিৰ পিছতহে আমি যিমান আমাৰ এলবো লেংথ যিমান হয় হিমানখিনি ৰাখিছো আৰু ইয়াতে এলবো লেংথ হৈছে 10 ইঞ্চিত গতিকে 10 ইঞ্চিত মই এটা মাৰ্ক কৰিছো আৰু তাৰ পিছত আমি 1.5 ইঞ্চি বা 2 ইঞ্চি সিলাই মাৰ্জিন লাগিব লাগে কিয়নো আমি কাপোৰটো অলপ ফোল্ড কৰি দিব লাগিব আৰু যদি আপোনালোকে লাইনিংৰ কাপোৰ ব্যৱহাৰ কৰে তেতিয়া হলে আধা ইঞ্চি ৰাখিলেই হ'ব আৰু মই ইয়াতে 2 ইঞ্চি ৰাখিছো ফোল্ড কৰিবৰ কাৰণে আৰু এতিয়া আমাৰ আৰ্ম ৰাউন্ড যিমান হৈছে তাৰে আধা ল'ব লাগিব আমাৰ ইয়াতে আৰ্ম ৰাউন্ড আহিছে 11 ইঞ্চি আৰু তাৰে আধা হল 5.5 ইঞ্চি আৰু ইয়াতে মই 5.5 ইঞ্চিত এটা মাৰ্ক কৰি দি দিছো আৰু এতিয়া এই পইণ্ট তিনিটা মিলাই দিব লাগিব ভিডিঅ' দেখুৱাৰ ধৰণে আধা ইঞ্চিত যেটো দিছো হেতুৰ লগত আৰু তাৰ পিছত এইটো পইণ্টত এই ধৰণে আছেডাল আমি টানি দিব লাগিব এইখিনি 2 ইঞ্চি আমি স্লিপটো ফোল্ড কৰিবৰ কাৰণে ৰাখিছো এই আঁচডালতকে এইখিনি ঠাই আমাৰ অলপ বৰুৱা থাকে গতিকে এইটো সাইডে আমি বঢ়াই ল'ব লাগে যেতিয়া আমি কাপোৰটো উল্টাই দিও তেতিয়া আমাৰ স্লিপটো এইখিনিত টাইট নহব যদি এইখিনি আমি কমকে ৰাখো কাপোৰ তেতিয়া হলে এইখিনিত আমাৰ টাইট হৈ যাব আৰু এতিয়া 1.5 ইঞ্চি বা 2 ইঞ্চি সিলাই মাৰ্জিন ৰাখি লৈছো ইয়াতে প্ৰথমতে বেক সাইডৰ পাৰ্টটো কাটি লৈছো আৰু তাৰ পিছত যত আমি মাৰ্ক কৰিছো হেতু কাটি আৰু মিডল পইণ্টত এটা কাট দি লৈছো আৰু তাৰ পিছত এই দুইটা স্লিপ এই ধৰণে মেলি লৈছো আৰু মেলি লৈ উঠি দুইটা সাইডৰ ফ্ৰন্ট সাইড দুটা এই ধৰণে কাটি লৈছো আৰু এয়া দেখিছে ফ্ৰন্ট সাইডৰ ফালে অলপ বেছিকে কাটা থাকে আৰু বেক সাইডৰ অলপ কমকে থাকে যদি আপোনালোকৰ অসুবিধা হয় তেনেহলে দুইটা স্লিভতে ফ্ৰন্ট আৰু বেক সাইড বুলি লিখি ল'ব ইয়াতে দুইখন স্লিভতে আমি ফ্ৰন্ট বেক লিখি লৈছো যিসকল বিগিনাৰ্ছ হয় তেওঁলোকৰ তেতিয়া কোনো ধৰণৰ অসুবিধা নহব স্লিভৰ বটমৰ ফালে এই ধৰণে ফোল্ড কৰি পিনে সিলাই কৰি দি দিব এই ধৰণে পিন মাৰি পিনে সিলাই কৰি দি দিব পিন আপোনালোকে এমাজনত বা সিলাই বস্তু কিনিব পৰা দোকানতো পাই যাব এতিয়া কুৰ্তিৰ ফ্ৰন্ট আৰু বেক পাৰ্টৰ কান্ধৰ দুইটা সাইড আমি এই ধৰণে সিলাই কৰি লৈ লৈছো আৰু এতিয়া আমি স্লিভ দুখন জয়েন কৰিব লাগিব এতিয়া কুৰ্তিৰ পাৰ্টটো উল্টাই লৈছো আৰু এইটো হল আমাৰ বেক পাৰ্ট আৰু এইটো আমাৰ ফ্ৰন্ট পাৰ্ট
আৰু স্লিভৰ এই বটম পাৰ্টটো আমি চিলাই কৰি লৈ লৈছোঁ। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ কোনটো আমাৰ স্লিভৰ ফ্ৰণ্টৰ ফালে হ'ব আৰু কোনটো আমাৰ বেক পাৰ্টত হ'ব। স্লিভৰ যিটো ফাল আমাৰ বেছিকৈ কাটা আছে সেইটো ফ্ৰণ্ট ফাল আৰু ফ্ৰণ্ট কুৰ্তিৰ ফালে এইটো ছাইড আহিব আৰু বেক পাৰ্টটো বেক কুৰ্তিৰ ছাইডে যাব। আৰু স্লিভৰ মিডল পইণ্টটোত এটা কাট দিয়ে থৈছোঁ, তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে অলপ মাৰ্ক কৰি দিছোঁ। আৰু স্লিভৰ মিডল পইণ্টটোৰ লগত আমাৰ যিটো কান্ধৰ জইণ্টৰ আছে সেই দুটা পইণ্ট মিলাই ল'ব আৰু তাৰপিছত পিন আপ কৰি ল'ব পাৰে নাইবা ডাইৰেক্ট চিলাই কৰি ল'ব পাৰে। পিন আপ কৰিলে চিলাই কৰোঁতে অলপ সুবিধা হয়, গতিকে মই ইয়াতে পিন আপ কৰি লৈছোঁ। এতিয়া আমি ইয়াৰ পৰা ইয়ালৈ চিলাই কৰি দিব লাগিব আৰু আমাৰ স্লিভ লগোৱা হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।